নমস্কাৰ, মই জিয়া। আজি আমাৰ ইয়াত বিহুৰ খানা পতা হৈছে। পৰা গাঁৱৰ শিশু সংসদৰ আটাইকেইজন মিলি আমি বিহুৰ খানা খাবলৈ সাজু হৈছোঁ। বিহুৰ খানা এতিয়া আমি এটা বিহু গীতকে গাই লওঁ। আহকচোন আমি গীতটি আৰম্ভ কৰোঁ। আমাৰ বিহুটো কেতিয়াবা পাৰ হৈ গ'ল, কিন্তু আমি এই খানাটো খাব পৰা নাছিলোঁ কাৰণ আমাৰ বহুতো দাদা বাইদেউ বাহিৰত থাকে, গুৱাহাটী আদি বহুততে থাকে। সেইবাবে আমি খানাটো বিভিন্ন কাৰণৰ বাবে এনেকুৱা আমি পিছাব লগা হ'ল। এইবাৰ চাওক আমাৰ এয়া খানাৰ কি কি আইটেম আছে আৰু দীপান খুৰাই কি বনাইছে। এইফালে আমাৰ ছাগলী মাংস বিৰাট টেষ্টি হৈছে দেই, দেখাতে গম পাই এয়া। আৰু এইফালে আছে পাপৰ, ভাজি, আৰু এইফালে কি আছে চাওঁ, এইফালে আকৌ মাজতে আছে দৈ গল্লা। ইয়াতে কি আছে চাওঁ, ইমান গৰম। ইয়াতে চাওকচোন কি আছে আৰু ইয়াতে আছে দালি আছে। আমি কিছু সময়ৰ পিছতে খাম। আৰু এইফালে এটা বেলেগ দৃশ্য দেখুৱাই আহাচোন। এই চাওক, ইয়াতে জীৱনত গাড়ী দেখিয়ে পোৱা নাই, সেইকাৰণে এখন গাড়ীতে 14-15জনকৈ ইয়াতে দাদা ভাইটিহঁত উঠি এইবিলাক হুলস্থুল কৰি আছে। এইটো কেনেকৈ হ'লে অলপ কৈ দিয়কচোন। ক্লাছ কৰিছা নেকি? আজি কেনেকুৱা লাগিছে সদায়? আজি কেনেকুৱা লাগিছে কোৱা আকৌ। ভালে লাগিছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। আৰু তোমালোকৰ? ভালে লাগিছে। প্ৰথমৰ পৰা আৰু এবাৰ শুনি দিয়া। আৰু দুজনীমান এনেদৰে ব্যস্ত হৈ আছে। আকৌ আৰম্ভ কৰি দিয়াচোন তোমালোকে। কথা বেঙৰ মাথা কি বেং পাত বেং কি পাত চাহপাত কি চাহ লাল চাহ কি লাল কি মতি জয় ভাৰত জয় কি ভাৰত মহাভাৰত কি মহা মাইছে মহা কি মাহি বালি কি বালি ৰাস্তা মেন ৰাস্তা কি মেন সুপাৰ কি সুপাৰ নাইট সুপাৰ কি নাইট। ইমান দিনে যে খানাটো হোৱা নাছিল, এনেকৈতো মনটো বেয়া লাগিছিল। আজি কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। আজি আমাৰ লগত আছে ভগৱান ছাৰ, যদিও বৰদেউতা হয় কিন্তু আমি এনেকৈয়ে ছাৰ বুলি মাতোঁ। আৰু আপোনাৰ নিশ্চয় আজি ভালে লাগিছে মনটো। নিশ্চয় এই আমাৰ সিঙাপাৰা গাঁৱৰ যি শিশু সংসদৰ উদ্যোগত যি বিহু হ'ল, এই বিহুৰ খানাটো আমি কেতিয়াবা খাব লাগিছিল। বিহুটো খানা খালে মজাই বেলেগ আছিল, কিন্তু কিছুমান বিশেষ অসুবিধাৰ কাৰণে আৰু গাঁৱত ডাঙৰ ফাংচনো আছিলে, বিভিন্ন কাৰণত দেৰি হ'ল। আৰু এটা সুবিধা হ'ল গৰমৰ বন্ধত আটাইখিনি ল'ৰা ছোৱালীয়ে মুক্ত মনে ওলাই আহি খানাটো খাবৰ কাৰণে এতিয়া আহিছে, বৰ ভাল লাগিছে। এইখিনিতে আমাৰ গৌৰৱৰ কথা যে আমাৰ গাঁৱৰে হীৰক দাদা এইবাৰ বিহু ৰেকৰ্ডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। আৰু এয়া হ'ল হীৰক দাদা, তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন। কি ক'ম আৰু, বুজাব নোৱাৰা অনুভৱ, বহুত ভাল লাগিছিল। আৰু এটাই শব্দ কৈছোঁ, বহুত ভাল লাগিছিল।
তাই এটা সৰুকৈ গান গীত গাই দিব গোৱা পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ এয়া 3টা বাজিল এতিয়া আমি খানা খাম পুৰা পেট ভৰাই আৰু আমাৰ চেনেলটো চাই থাকিব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্টটো কৰি দিব